নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ এই মিষ্টাৰ পংকজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বিশেষকৈ সেইসকল প্ৰাৰ্থীৰ বাবে যিসকলে LPUPত তেওঁলোকে আবেদন কৰি থৈছে কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই। সেয়ে তেওঁলোকে চিন্তাত আছে যে কোনদিনা এই মেৰিট লিষ্ট প্ৰকাশ পাব। কিন্তু ইতিমধ্যে আমি খবৰ পোৱা অনুসৰি আপোনালোকৰ যি DW যি প্ৰভিজনেল মেৰিট লিষ্ট সেই মেৰিট লিষ্ট খুব সোনকালে প্ৰকাশ পাব। মে' 2 তাৰিখৰ পৰা মে' 6 তাৰিখৰ ভিতৰত আপোনালোকৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আহি পৰিছে। আৰু লগতে যেহেতু আপোনালোকৰ যি ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যন ইতিমধ্যে শেষ হৈছে, আপোনালোকে মেৰিট লিষ্টৰ বাবে যেহেতু ইমান দিন ৱেইট কৰিবলগীয়া হৈছে আৰু খুব বেছি আপোনালোকে 2-3 দিন আপোনালোকে ৱেইট কৰক, আপোনালোকে যি প্ৰভিজনেল মেৰিট লিষ্ট সেই মেৰিট লিষ্ট আপোনালোকে লাভ কৰিব। ইমানে আছিলে ভিডিঅ'টো। যদি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে প্লিজ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় অসম।